একদম চোলা তোলা এই বন্ধুসকল সকলোৰে মৰম চেনেহ আশীৰ্বাদ লৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ আপোনালোকে সকলোৱে চাই গৈ থাকক আজি নদীলৈ গা ধুব যাম বুলিছোঁ নদীততো জেনেৰেলি সদায় গা ধুই থাকোঁ বা কেতিয়াবা কেতিয়াবা গা ধুই থাকোঁ কিন্তু আজি বিশেষ স্পেচিয়েলি আকৌ যাওঁ বুলি ভাবিছোঁ মানে স্পেচিয়েলি মানে কি আমাৰ ভতিজা দুজন আহিলে এই ভতিজা দুজনক অলপ দেখুৱাওঁ নদী কাষৰীয়া অঞ্চলবিলাকৰ লগতে আমাৰ গাঁওখন দেখুৱাওঁ একেলগে সকলোৱে গা ধুওঁ আৰু ফূৰ্তি কৰোঁ আৰু একেলগে ভতিজা দুজনৰ লগত তেখেতলোকক ফূৰ্তি কৰি লগাওঁ এয়া ভতিজা লগত আৰু এটা আছে এটা সেইটো লগত আমাৰ মহিদৰ যাম বুলি কৈছে এই আমাৰ মহিদৰ পাকলা এই আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকক আগলৈনো কি কি হৈ গৈ থাকিব আৰু মানে দেই দেই আৰু কিনো কৰিম আৰু টাইম পাছ কৰিবৰ কাৰণে বনাইছোঁ আৰু ভিডিঅ'টো মানে A little longer than a few minutes later. এতিয়া সকলো ওলাইছোঁ আৰু গা ধুব যাবলৈ মানে গা ধুব যাম মানে মাজত আম চাম পাৰি ল'ম আৰু টেঙা আম দুটামান পাৰি লৈ তাতে খাম সকলোৱে খাই মেলি আৰু গা ধুম আৰু বেগ চেগ একদম পুৰা লৈ লৈছে আৰু কাপোৰ কানি ভৰাই মাছমৰীয়া দুজনক লগ পাই গ'লো ৰাস্তাতে একেলগে চবে গৈ আছোঁ আৰু মাছমৰীয়া দুজনৰ লগতে গৈ আছোঁ এতিয়া ক'ৰবাত আম গছ চাব লাগে অৰণ্যত সোমাই ল'লোঁ ইয়াত এতিয়া আম গছ বিচাৰিম আম গছ বিচাৰি আমত গছৰ ওপৰত উঠি আৰু আম চাম পাৰি খাম আৰু দে আমৰ গছত উঠি খাম আৰু দেই একেলগে দেই এটা বুটলিছোঁ যেনে তেনে অথনিৰ পৰা এটা আমহে পাইছোঁ কিবা এইটো আৰু ওচৰে পাজৰে এইটো এটা এইটো দুটা চাওঁ পনা ল এইকেইটা হৈছেগৈ আৰু পাম চাগে আমাক খগেনে বুটলি আনিছে তাতে আছে নিমখ জলকীয়া লগাই চব খাম আৰু আমখিনিকে কি খাম আৰু একো নাই খাবা আমকে খাব লাগিব না কি তাতে আৰু খাম আৰু একেলগে চবে আপোনালোকে চাব আৰু মৰম চৰম কৰিব আৰু লাইক এটা দি যাব দেই এনেই মৰমতে টিপিককৈ লাইক এটা দি যাব আৰু পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকৰ যদি টাইম পাছৰ ভিডিঅ' লাগে কেনেকৈ মনটো বেয়া লাগিছিলে এনেই চাই থাকিব টাইম পাছ কৰিবলৈ কাৰণে ভিডিঅ'কে যদি ঘৰত এনেই সময়খন যদি অপব্যয় কৰিবলৈ বেয়া পাইছে মোৰ ভিডিঅ' চাই অকণমান বৰবাদ দি দিব আৰু ফকতীয়া মানুহৰ ভিডিঅ' চাই ফকতীয়াই কৰি পেলাব টাইমটো ওলাই যাওঁ আৰু এতিয়া জংঘলৰ পৰা ওলাই যাওঁ পথাৰৰ মাজলৈ নদী পাৰলৈ জংঘলতে ওলাই গৈ আৰু নদী পাৰত গৈ আম চাম কাটিম আৰু খাম আৰু দেই চাই থাকিব আৰু আপোনালোকে দেই একদম নদী পাৰত আহি পালোঁ দেই বন্ধুসকল একদম নদী পাৰত আহি পালোঁ একদম নদীত এতিয়া গা ধুমাৰ পৰা আম টেঙা খাই মেলি এয়া নদী একদম পূৰা ধামাকাদাৰ হ'ব গৈ আছে ভিডিঅ' এয়া ইয়াত এতিয়া তিনিটামান আছোঁ একটাকে এটা কলপাত কাটবা পঠিয়ালোঁ এই কলপাত কাটবা গৈছে এই মহিদৰ পাগলা বোলাটো মহিদৰ পাগলাই কলপাত কাটবা গৈছে আমি ইয়াতে এই আম চামবিলাক এনেই গুচাই আছোঁ আৰু এটা দুটা এইফালে গঠৰাম এইফালে পনাৰাম মানে সেয়া মহিদৰ পাগলা আহি আছে কলপাত কাটি সেয়া চাওক আপোনালোকে মহিদৰ পাগলা এইয়া পানীৰ মাজত মহিদৰ পাগলা টিলিঙা ওলাই যাব খুজিছিল মহিদৰ পাগলা তেতিয়া অলপ পতে বাচিলে ৰাম ৰাম মহিদৰ বৰ্তমান ৰেডি আম গুচোৱা লাগি গ'ল এটাই গঠৰাম পনাৰাম খগেন ৰাম হয় না খগেন A little longer than a few minutes later. निमक मिक्स करेगा अभी हमारा गथराम निगुनी से लगा तो मुझे तो सोचना भी नहीं टेस्टिंग করে শেষ না কিয়া মজা একদম एकदम বনা খগেন 2022 বৰ্ষৰ প্ৰথম আম খাইছোঁ মানে প্ৰথম ফাৰ্ষ্ট টাইম চবে একেলগে ভতিজা এইবিলাক খগেন পাগলা একদম প্ৰথম আম খাইছোঁ কথা ক'ব নালাগে পিছে টেঙা ফাৰ্ষ্ট টাইম ঘৰত লৈছোঁ 2022 বৰ্ষত আজি প্ৰথম তাকো পথাৰৰ মাজত তাকো নৈ পাৰত আম চাম খাই দিয়া ধামাকেদাৰ আকৌ গা ধুম আৰু চাই ৰাখক ভিডিঅ' খগেন পাগলা শুই দিছে পুৰা মোৰ চফা হৈ গ'ল খগেনৰ আছে অলপ এইফালে নিগনি চেলেকাৰ আছে অলপ এইফালে সিংহ চেলেকাটোৰ আছে অলপ এইফালে পনা
একদম চোলা তোলা খুলি লওঁ গা ধুবলৈ কাৰণে আৰু এতিয়া আমি গা ধুম এই কেমেৰামেন মোৰ এচিষ্টেণ্ট আছে পেণ্টে ফটা হয় আপুনি চাই লওক চোলাটো থৈ ল'লো ইয়াতে আৰামছে এতিয়া নদীত জাপ মাৰিম পাৰিছে দেই Pona no. Aduh. Palit. মহিষা পাগলা পাল্টিতে মাৰ ধৰি আছে মানে কি কবি আৰু চাই লওক আপুনি এইটো খগেন খাই এইটো আমাৰ ৰাম খাই কিবা কি কবি আৰু পুৰা পাইছে একটাতে পাইছে খাই দে কিছা ওলাব খালে আমাৰ আচলটো চা নাচা পুৰা জংঘলীয়া হ'ব পাৰিব দেই দেখিছে চব খা পুরো মানে দিরু উঠনাও আনো tinggal kayak gini pura medate নিগুনি চেলেকা কুকুৰে চেলেকা এইকেইটা কেঁকুৰা খাব এতিয়া 1 hour later. এইয়া আমাৰ আমাৰ তাতে স্পেচিয়েল বগা হোৱা কাৰণ এইটোৱে আমি কি এইয়া বালি লৈ এনেকে মঞ্জু এই টুথপেষ্টৰ এডভাৰটাইজ কাম নাই মোৰ এডভাৰটাইজটো চাওক আপোনালোকে মোৰ এডভাৰটাইজৰ মতে কাম কৰকচোন একদম ন' পেট একদম ধুনীয়া এনেকৈ ধুব এনেকৈ ধুব নহয় কৈ 1 মিনিটমান এনেকৈ মাজিব বালি অলপ লৈ অলপ অকণমান ল'ব এনেকৈ আঙুলিতে এনেকৈ ল'ব এনেকৈ তলে এনেকৈ কৰিব তাৰপৰা এনেকৈ পানী অলপ ল'ব এনেকৈ কৰিব যেতিয়ালৈকে বালিখিনি ভিতৰৰ পৰা নাযায় তেতিয়ালৈকে পানী কৰি থাকিব যেন পায় এনেকে কৰিম এনেকে চা এতিয়া পুৰা চাফা হৈ গলিছে এইটো এইবিলাক কলকাতাৰ মলকাতাৰ এডভাৰটাইজ লৈ লাভ নাই পাৰিলে আকৌ এঙাৰৰ লগত মাজিলে ভাল আৰু বেছি দেই এইয়াই মোৰ এডভাৰটাইজটো বাকী এডভাৰটাইজ চাই লাভ নাই ex-girl here's a number বন্ধু হাই বন্ধুসকল ভিডিঅ'টি মানে সামৰিব হৈছে আৰু মানে মানে আমি আৰম্ভ কৰিছিলোঁ ঘৰৰ পৰা আহিলোঁ হাবিৰ মাজত আম টেঙা পাৰিলোঁ আম টেঙা আনি পথাৰৰ মাজত খালোঁ আৰু এতিয়া মই গা ধুই আছোঁ মানে আজৰি হ'ল মানে কি হ'ল ভিডিঅ'টো মানে নদীৰ মাজতে সামৰি দিওঁ বুলি আপোনালোকক ক'লোঁ আৰু যদি ভিডিঅ'টো কেনেকৈ ভাল পাইছে না কি কৰিব লাগে দাদাই ডাঙৰ পঢ়া শুনা মানুহ জানা শুনা মানুহ জানবাই লাগে কি কৰিব লাগে কৈ দিব আৰু যি কৰিব লাগে কি আৰু সেইবিলাকে দেই মই কওঁ এনেকৈ চাই থাকিলে নহ'ব নহয়
দুখীয়া মানুহ অলপ মনতে কৰিবি বাই 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 বাই